নমস্কাৰ, আপোনালোকে চাই আছে Sdrfৰ এক শোকাবহ দুৰ্ঘটনা। নাজিৰাৰ হাতীপতিৰ নামদাং নদীত গা ধুবলৈ আহি সন্ধানহীন হৈ পৰিছে দুই ছাত্ৰ। দেওবাৰে সংঘটিত হোৱা এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নদীত বুৰ যোৱা ছাত্ৰ দুজনৰ এজন হৈছে শিৱসাগৰৰ অয়ন অৰ্জুন বৰা আৰু আনজন হৈছে শিৱসাগৰ জিলাৰ জয়সাগৰৰ অনুৰাগ বৰুৱা। জানিব পৰা মতে অয়ন অৰ্জুন বৰা দিল্লী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ আছিল আৰু অনুৰাগ বৰুৱা যোৰহাট জেবি কলেজৰ ছাত্ৰ আছিল। চাৰিজন বন্ধু মিলি স্কুটি আৰু বাইকেৰে নামদাং নদীৰ দলঙৰ তলত কালভাৰত গা ধুবলৈ আহিছিল। গা ধুই থকা অৱস্থাত হঠাৎ খাৱৈত পৰি দুজন ছাত্ৰ ডুব যায়। আন এজন বন্ধুক স্থানীয় লোকে ততাতৈয়াকৈ উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও অয়ন আৰু অনুৰাগ নদীৰ তীব্ৰ সোঁতত উটি যায়। ঘটনাৰ খবৰ পোৱাৰ পিছতেই ঘটনাস্থলীত SDRF আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ তীব্ৰ তালাচী অভিযান আৰম্ভ কৰিছে। বৰ্তমানলৈকে সন্ধানহীন ছাত্ৰ দুজনৰ কোনো সম্ভেদ পোৱা হোৱা নাই। ঘটনাৰ পিছৰে পৰা নদীৰ পাৰত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। হয়, চাৰিজন ল'ৰা গা ধুই আছিলে। গা ধুই থকাৰ পাছত মানে কি চাৰিজনে সাঁতুৰিব নাজানে, তাৰে দুজন মানে কি নামি গ'ল। নামি যাওঁতে মানে কি একেবাৰে মানে কি হোটেল লৈ গুচি গ'ল মানে। আৰু বাকী দুজনে বচাবলৈ চেষ্টা কৰিছিলে, পিছত নোৱাৰিলে মানে। ল'ৰাকেইজন আছিলে আপোনাৰ তিনিজন শিৱসাগৰ হয়, এজন নমাটি হয়। তাৰ দুজন এই ঘৰটোত আছে আৰু দুজন মানে এইটো নিৰুদ্দেশ হৈ আছে, বিচাৰি পোৱা নাই। ল'ৰাকেইজন আপোনাৰ 16-17 বছৰ এনেকুৱা হ'ব দে। নামকেইটা মই জনা নাই দেই। সিহঁতে এখন স্কুটি, এখন বাইক, স্প্লেণ্ডাৰ, ছুপাৰ স্প্লেণ্ডাৰ। দলঙৰ তলত এটা কালভাৰ আছে, কালভাৰটোত তেওঁলোকে গা ধুই আছিলে। গা ধুই থকা অৱস্থাত তিনিটা ল'ৰা মানে কি চলি গুচি আহিলে। চলি আহি পেলাই দুটা ল'ৰা অলৰেডি ইয়াত ডুবি গৈছে বেক চাইডে, আৰু এটা ল'ৰা মানে কি জঁপিয়াই যেনে তেনে জান বচাই উঠিলে। এজন মানুহে গৈ টানি আনিলে। টানি আনোতে তেনেকুৱাতে মই এইডোখৰতে দৌৰি আহোঁতে পালোঁ। মই বেটেৰী লৈ আহিছিলোঁ, বেটেৰীখন লৈ আহোঁতে এটা পালোঁ, কি হ'ল বোলে ল'ৰা দুটা ডুবি গ'ল এইডোখৰতে। মই বোলো কোনডোখৰত, বোলে এইডোখৰতে ডুবি গৈছে। মই বোলো এতিয়া মানুহকেইটা দেখা নাই, দেখাটো অলৰেডি জঁপিয়াই দিওঁ, মানুহকেইটা নেদেখাকৈ জঁপিয়াব নোৱাৰিলোঁ। তাৰপিছত ক'লোঁ যেন কি হয়, তাৰপিছত গোটেই মানুহক চিঞৰি বাখৰ কৰিলোঁ। মই ল'ৰা দুটা ডুবিলে, তেনেকুৱাতে বুলেট লৈ এজন ল'ৰা আহিছিলে। তেওঁক ক'লোঁ যে তুমি এইফালে গৈ পেলাই তাতে এডোখৰ ঘাট আছে, বোলো ঘাটত খবৰ দি দিয়া, সেই ঘাটত মানুহখিনিক তাত সাঁতুৰিব জনা লেবাৰ মানুহ আছে, তেওঁলোকে ৰাস্তাত চাব পাৰিব নৈত। আৰু তেওঁলোকে নাপালে, নোপোৱা কাৰণেকে আকৌ এতিয়া ৰিটাৰ্ণ আমি ইয়াৰ পৰা এতিয়া আকৌ নামি চালোঁ। নামি চাই নেদেখিলোঁ, গছজোপাতলৈকে গ'লোঁ আমি। গছজোপাত আমি হেঁপিয়াই মেলিছোঁ। দুজন নিৰ্দেশ হৈছে, শিৱসাগৰ তেজপুৰৰ মুখৰ আগত দুজন, শিৱসাগৰ তিনিজন আহিছিলে। এজনে মানে কি গা ধোৱা নাই, তেওঁ পাৱাৰতে ৰৈ আছিলে। আৰু এজন লগত থকাজন নমাটি, নাজিৰা নমাটি, তেওঁ হয় অসমীয়া ল'ৰা হয়। আগতো আহে তেওঁলোকে, সুধিছিলোঁ আগতো আহে। ইয়াত আগত হৈছিলে।